Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ' সৈতে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবোতে আবেলি হৈ গলকে ভিডিঅ'টো আসলে মই দিনতে আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু কাম থকাৰ কাৰণে মই দিনত আৰম্ভ কৰিব নোৱাৰিলো হেতু কাৰণে আৰু ভাবিলো যে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলো এতিয়া প্ৰায় 6টা বাজিবলৈকে হ'ল মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলো আসলে ভিডিঅ'টো আৰম্ভ কৰা এটা বিশেষ কাৰণ আছিল আজি মই ভাবিছিলো যে আজি দিনৰ এটা ভিডিঅ' বনাম বুলি আৰু আজি এটা বিশেষ দিন আছিল বিশেষ দিন মানে এতিয়াও হয় আজি হৈছে মোৰ মা আৰু দেউতাৰ ম্যাৰেজ এনিভাৰ্সাৰি আৰু হেতু কাৰণে মই ভাবিলো যে ম্যাৰেজ এনিভাৰ্সাৰি দিনটো এটা স্মৃতি হৈ থাকক যাতে তাৰ কাৰণে মই এটা ভিডিঅ' বনাম বুলি ভাবিছিলো আৰু দিনতে বনাম বুলি ভাবিছিলো কিন্তু নহলেকে সম্ভৱ গতিকে ভাবিলো এতিয়াই ভিডিঅ'টো আৰম্ভ কৰি দিও দেৰিকে হলো আৰু আসলে ম্যাৰেজ এনিভাৰ্সাৰি বুলি মাহতৰ কোনো প্ল্যানিং নাই তেনেকুৱা আৰু মাহতৰ প্ল্যানিং আগতেও নকৰে আৰু মই আসলে ঘৰত সৰুভাৱে কিবা প্ৰিপাৰেচন কৰা হয় কিন্তু মই ভিডিঅ' নবনাও আৰু এবাৰ ভাবিলো যে সৰুভাৱে সাৰপ্ৰাইজ এটা মাহতৰ কাৰণে প্ল্যান কৰিছো সাৰপ্ৰাইজ মানে বহুত বেছি ডাঙৰ নহয় আপোনাক পিছত গম পাব বহুত বেছি ডাঙৰকে সাৰপ্ৰাইজ প্ল্যান কৰিবলৈ হিমানখিনি আৰু কেপাসিটি নাই পইচাও নাই হিমানখিনি সো সৰুভাৱে এটা সাৰপ্ৰাইজ প্ল্যান কৰিছো আপোনালোকক পাছতকে দেখাম সেই সাৰপ্ৰাইজটো কি হয় আৰু সৰুভাৱে অলপমান আয়োজন চলিছে যেটা আজি বন্ধ হয় এটা অফিসো বন্ধ হয় গতিকে আজি ঘৰতে আছে হেতু কাৰণে সৰুভাৱে অলপমান প্ৰিপাৰেচন চলিছে সেইখিনি আপোনালোকক দেখাম আৰু এতিয়া মই সেই সাৰপ্ৰাইজটো আপোনালোকক ৰিভিল কৰিম মানে মাহতো গম নাপায় যে কি সাৰপ্ৰাইজ আনি থোৱা আছে একেবাৰে টপ সিক্ৰেট হয় হেতু কাৰণে আৰু এতিয়া সাৰপ্ৰাইজটো দিয়াৰ সময় হৈ গৈছে যেটা আবেলি হ'ল আৰু মাহতক মাতিম আৰু মাহতক মই কোৱা নাই যে কি সাৰপ্ৰাইজ হয় কিন্তু মাতি আনিছো আৰু ৰেডি হ'বলৈ কৈছো যে মই ফটো মাৰিম বুলি মাহত আচৰিত হৈছে কেলে ফটো মাৰিব লাগে এইবোৰ কৈ আছে কোৱা নাই আৰু হেতু কাৰণে ৰেডি হ'বলৈ পঠাইছো আৰু ৰেডি হৈ আহিব তাৰ পিছত আপোনালোকক দেখাম যে সাৰপ্ৰাইজটো কি হয় গতিকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰি পেলাই নাই ঘৰত এইখিনি সৰু সুৰাকে আমাৰ ফালৰ পৰা মাহতৰ কাৰণে কিন্তু মাহতে একো গম নাপায় এতিয়ালৈকে আৰু আমি এতিয়া মাতিম মাহতক আৰু মাহতৰ ৰিয়েকচন চাম আৰু এইটো হ্যাপি এনিভাৰ্সাৰি ভণ্টি নিজে বনাইছে ওমা হা Bella. মায়া হাগো নাই শুনে হ্যাপি এনিভার্সারি মায়ে কোৱা মায়ে সাৰপ্ৰাইজটো কেনেকুৱা লাগিলে ভাল লাগিলে মায়ে গম পাইছিলা নাই এনেকুৱা কোৱা গম পোৱা নাই মাহঁতে কোনো গম পোৱা নাই আৰু সবে আচৰিত হৈ গৈছে সুধিছে যে ক'ৰ পৰা পালো কেকটো কেনেকৈ আনিলো এইবোৰ সুধি আছে কেনেকুৱা লাগিলে কেকটো খাই কেকটো ভাল লাগিলে কেকটো সঁচাকৈ টেষ্টি হয় আৰু মাহঁতৰ সাৰপ্ৰাইজটো ভাল লাগিছে বুলি কৈছে আৰু আপোনালোকেও কেনেকুৱা লাগিলে সাৰপ্ৰাইজটো ক'ব আৰু সৰু সুৰাকৈ আৰু যিমানখিনি পাৰোঁ তাৰ পৰা আমি কৰিবলৈ চেষ্টা কৰিলোঁ
আৰু এতিয়া আৰু বৰ্তমান সময়ত একো ছাৰপ্ৰাইজ নাই তেনেকৈ, সেইখিনিয়ে ছাৰপ্ৰাইজ আছিলে। আৰু ৰাতিলৈ অলপমান স্পেচিয়েল খানা যোগাৰ কৰা হৈছে। স্পেচিয়েল মানে কি আৰু অলপমান কিবা কিবি যোগাৰ কৰা হৈছে, সেইখিনি আপোনালোকক দেখাই থাকিম বাৰু কি কি আছে। কাৰণ এনিভাৰ্চেৰী হয়, এনিভাৰ্চেৰী বুলি কিবা এটা স্পেচিয়েল খাবই লাগিব, সেইখিনিয়ে। আৰু এনিভাৰ্চেৰী বুলি বহুত বিশেষ সেইটো প্লেনিং নাই বাৰু, কিন্তু হ'লেও আপোনালোকক যিহেতু সকলোখিনি দেখুৱাই থাকোঁ, গতিকে আজিও সেই এনিভাৰ্চেৰী স্পেচিয়েলটো দেখাই দিলোঁ। গতিকে ৰাতি একেবাৰে লগ পাম যেতিয়া খানা বনাব হ'ব, কি কি স্পেচিয়েল আইটেম আছে সেইখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ ৰাতিৰ খানা মেনুত আছে এয়া মটন, মায়ে বনাই আছে গোটেইখিনি, মই নবনালোঁ। কাৰণ মই বেছি বনালে মই বেছি মছলা দি দিওঁ, সেইটো কাৰণে ৰাতি বেছি মছলা নাখাওঁ কাৰণে নবনালোঁ মই। মায়ে বনাই আছে চিম্পুলকৈ। আৰু ছাগলী মাংসৰ লগত পোলাও বনাই আছে, মায়ে বনাব। সকলোখিনি মায়ে আজি কৰিছে, যিহেতু মাহঁতৰ বিশেষ দিন। সেয়া অলপ অলপ আপোনালোকক দেখাই দিলোঁ। সেয়া আপোনালোকে দেখিলে যে আমাৰ ঘৰত আজি এনিভাৰ্চাৰী স্পেচিয়েল কি বনাই আছে। মায়ে নিজেই বনাইছে। মই বনাম বুলি ভাবিছিলোঁ, কিন্তু নবনালোঁ আৰু কাৰণ মই অলপ বনালে বেছি মছলা দি দিওঁ, সেইটো কাৰণে নবনালোঁ। ৰাতি বেছি মছলা আমি নাখাওঁ, আচলতে আমি ৰাতি ননভেজ নাখাওঁৱেই, কিন্তু স্পেচিয়েল দিন গতিকে স্পেচিয়েলি বনাইছে কাৰণে খাইছোঁ। আৰু স্পেচিয়েল বনাব বুলি কৈছিলে বাৰু কালি। আচলতে আজি ননভেজ খোৱাৰ কথা নাছিলে, কাৰণ আজি মঙলবাৰ হয় আৰু আমাৰ ঘৰত আজি ননভেজ নাখায়, ভেজ খায়। কিন্তু ৰাতি বুলি খাইছে, ৰাতি হৈছে কাৰণে ৰাতি বুলি খালে। আৰু বহুত লাগিব লগা হৈছে, বহুত কাজিয়া লাগিব লগা হৈছে ননভেজ আনিবৰ কাৰণে, তেতিয়া গৈ পেলাই আনিছেগৈ। গতিকে সেয়াই আৰু বনাই আছে মায়ে। গতিকে যেতিয়া বনাই হ'ব তেতিয়া আপোনালোকক দেখাম নিশ্চয়, ভিডিঅ'টো চাই থাকিব। খানাটো দেখিতো খুবেই টেষ্টি লাগিছে। এতিয়া চবৰ পৰা ৰিভিউ ল'ম খানা কেনেকুৱা বনাইছে। মাংস দেখি খাওঁ খাওঁ লাগিছেনে? এয়া মাংস মুখৰ আগত লৈ পেলাই বহি আছে, খাবলৈ দিয়া নাই। লৈ ল কি আৰু খাই পেলাই কবি কেনেকুৱা হৈছে। ৰিভিউ ল'বলৈ ৰৈ আছোঁ। মা আজি খানা বনোৱা টেষ্টত পাছ হৈছে নে ফেইল হৈছে, সেইটোকে কৈছোঁ। মা খানা বনোৱা টেষ্টত পাছ হৈছে নে ফেইল হৈছে। এয়া খাই কেনেকুৱা হৈছে ভাল হৈছে নে? ভাল হৈছে বুলি কৈছে। কেনেকুৱা হৈছে খাবলৈ? মজা হৈছে দেই, একদম টেষ্টি হৈছে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ষ্টে টিউন গাইজ। দেখাবলগীয়া বহুত বিশেষ একো নাছিলে, কিন্তু এটা চিন হিচাপে মই ভিডিঅ'টো কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবৰ বাটনটো একেবাৰে বিনামূলীয়া হয়, আপোনালোকে বাটনটো প্ৰেছ কৰিলেও হৈ গ'ল, সিমানখিনিয়ে। আৰু পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত মই পুনৰবাৰ হাজিৰ হ'ম। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ষ্টে টিউন।